এনেকুৱা এটা দিন আহিব যেতিয়া আমাৰ অসমৰ মানুহে হাতী চাব হ'লে গুজৰাটৰ আম্বানীৰ মানে নেশ্যনেল পাৰ্কত যাব লাগিব দিছে। আৰু ইপিনে চোৰাং চিকাৰীয়ে মাৰি লৈ গৈ আছে। চোৰাং চিকাৰীবোৰক সেই মিনিষ্টাৰ MLA বোৰৰে হাতত থাকে, পূৰা মাৰে, পইচা দি দিয়ে, টকা দি দিয়ে, মাৰ ভাই লৈ যা, চব সেনেকা দুনিয়াখন এনেকুৱা মানে অসমখন এদিন গৈ উদং হ'ব গাইছ। এইটো হেল্ল' গাইছ, নমস্কাৰ। মানে আজি বহুত জৰুৰী টপিক এটাৰ ওপৰত কথা পাতিব আহিছোঁ। আজি মানে এইকেইদিন ইনষ্টাগ্ৰামে মানে খুব খাই আছোঁ অসমৰ পৰা 20টা না 30টা হাতী লৈ যোৱা মানে ভিডিঅ'। আমাৰ হেমন্ত মামা ছাৰে মানে বেচিছিলে চাগে, মই একচুৱেলি নাজানো বেচিছে নে কি কৰিছে। আমাৰ চিৰিয়াখানাৰ পৰা লৈ গৈছে, কাজিৰঙা নেচাৰেল পাৰ্ক আৰু এইপিনে কেইবাটাও আছে এনেকুৱা। কিন্তু গাইজ যি হাতীকেইটা য'ত গৈছে ভাল জেগাতে গৈছে। আম্বানীৰ মানে এনেকুৱা পাৰ্ক এখন আছে, কি পাৰ্ক আছিলে জানো দেই, নাজানো নামটো। কিন্তু আম্বানীৰ মানে এইটো সৰু পুতেকৰ মানে কি আম্বানী আছিলে, সৰু পুতেকৰ অলপ দিনৰ আগত যে বিয়া পাতিছিলে, ডাঙৰকৈ বিয়া পাতিছিলে, মানে থাৰ কিবা নিছে, তাৰ প্ৰজেক্ট হয় এইটো একচুৱেলি। মানে মেইন কথাটো এইটো গাইজ, দিনক দিনে হাতী বোলা বস্তুটোৰ মানে প্ৰজাতিটো কমি গৈছে। আৰু এইবিলাক বস্তু আগৰ দিনৰ বস্তু, মানে বহুত আগৰ, আৰু এদিন গৈ এইবিলাক প্ৰজাতি নাইকিয়া হ'ব। কাৰণ কি কাৰণে এইবিলাক নাইকিয়া হ'ব, আমাৰ জংঘলবিলাক মানে কাটি চব তৈলং কৰি দিছে, মানে চব পইচাৰ কাৰণে আৰু খেতি চেতি কৰিবৰ কাৰণে। আৰু জনসংখ্যা যিটো মতে বৃদ্ধি পাইছে, আগতে জংঘল হৈ থকা জেগাবোৰত আজি গড় হৈ গ'ল, পূৰা ডাঙৰ ডাঙৰ বিল্ডিং হৈ গ'ল। মানে ঠিক তেনেকৈ আমাৰ এদিন গৈ অসমত মানে হাতী চাতী নাইকিয়া হ'ব, জীৱ জন্তু একোৱেই নাইকিয়া হৈ যাব, হাতী বাঘ। তেতিয়া আমাৰ অসমৰ মানুহবোৰে কি কৰিব, হাতী চাব হ'লে মানে এইটো গুজৰাট যাব লাগিব, সেইটো মানে আম্বানীৰ গড়ত। আৰু আম্বানীৰ পাৰ্কত গ'লে মানে আম্বানীৰ পুতেকে কৈছিলে সি বোলে হাতী বহুত বাৰ পায় বা জীৱ জন্তু বহুত বাৰ পায়। সেইটো নহয়, মেইন কথাটো হৈছে গাইজ, সেইটো এটা বিজনেছ। কিন্তু আমাৰ দিমাগত এইটো অহা নাই। মানে এইটো মানে 2 বছৰ 3 বছৰ প্ৰজেক্ট নহয়, এইটো লং টাইম প্ৰজেক্ট। মানে ভৱিষ্যতে মানে সেই প্ৰজেক্টটোৱে মানে আম্বানীক মানে বহুত ধনী কৰি দিব। কাৰণ কিয় মই সেইটো কেলৈ কৈছোঁ, কাৰণ দিনক দিনে সেইবিলাক প্ৰজাতি নাইকিয়া হৈ গৈছে। আগতে অসমত কিমান হাতী আছিলে, আৰু এতিয়া হাতী বহুত কমি গৈছে। এইবিলাক মানে বেছি প্ৰজাতি মানে বৃদ্ধি নহয়, মানে বছৰত চাগে এটাই পায়, আৰু তাকো বহুত মৰি যায় না গাইছ। আমাৰ অসমততো সুৰক্ষা দিয়া মানুহ নাই, আৰু চোৰাং চিকাৰীবিলাকেতো মাৰি লৈ গৈ থাকে, মানে দিনক দিনে কমি গৈছে। সেইটো মানে আম্বানীৰ প্ৰফিট হ'ব পাছত গৈ কিনি। মানে ধৰি লওক 50-60 বছৰৰ পাছত আমাৰ অসমত যেতিয়া হাতী নাইকিয়া হ'ব, তেতিয়া মানে আমাৰ, কাৰণ সেই জংঘলবিলাক আজি যিবিলাক জংঘল দেখিছোঁ, মানে পাৰ্ক দেখিছোঁ, নেশ্যনেল পাৰ্ক, মানে কাজিৰঙা নেশ্যনেল পাৰ্ক, সেইবিলাক এদিন গৈ নাইকিয়া হ'ব, খতম হ'ব, একো জীৱ জন্তু নাথাকিব। এতিয়া আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কত কিমান দূৰৰ পৰা মানুহ আহে, বিদেশৰ পৰা মানুহ আহে চাবলৈ, মানে সেইটো প্লেন লগাই আছে। কাৰণ এতিয়া আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কত সোমাবলৈ হ'লে টিকেট কাটিব লাগে। ঠিক তেনেকৈ মানে আম্বানীৰ কিবাত সেইটো টিকেট কাটিব লাগিব ভৱিষ্যতে চাব গ'লে। আৰু গাইজ জানেই নহয়, ৰিলায়েন্সে আমাৰ পৰা কেনেকৈ পইচা লুটি আছে, ঠিক তেনেকৈ পইচা লুটিব। এইবোৰ এটা প্লেনিং হয়। আমাৰ হেমন্তই এইবোৰ বুজিয়ে নাপায়, মানে আমাৰ গাঁৱৰ আমাৰ মানুহবিলাকে বুজি নাপায়। চবচে বেছি পপুলেশ্যন বুলি ক'বলৈ আমাৰ আসাম, কৰ্ণাটকা আৰু কেৰেলাত হাইছ হাতী পোৱা যায়। মানে এই 3খন জেগাত হাইছ হাতী পোৱা যায়। কিন্তু আজি 30টা নিছে বা 20টা নিছে, সেইটো মেইন কথা নহয় গাইছ। সেইকেইটা হাতী য'ত গৈছে ভাল জেগাত আছে, কিন্তু দিনক দিনে মানে এইবিলাক কমি গৈছে, সেইটো কাৰণে কৈছোঁ। যিকেইটা আছিলে সেইকেইটাও বেচিলে, আৰু আমাৰ ইয়াত চোৱা চিতা ইমান ভালকৈ নকৰে, যেনেকৈ জংঘলৰ বস্তু তেনেকৈ থাকিব দিছে। আৰু ইপিনে চোৰাং চিকাৰীয়ে মাৰি লৈ গৈ আছে। চোৰাং চিকাৰীবোৰক সেই মিনিষ্টাৰ MLA বোৰৰে হাতত থাকে, পূৰা মাৰে, পইচা দি দিয়ে, টকা দি দিয়ে, মাৰ ভাই লৈ যা, চব সেনেকা দুনিয়াখন এনেকুৱা, মানে অসমখন এদিন গৈ উদং হ'ব গাইছ। এইটো উদং হ'ব নহয়, হ'বই, এইটো সঁচা কথা। আৰু আজিলৈ ইমানে, মই ইমানটোৱে ক'লোঁ, মই বেছি ক'ব নাই জনা। আৰু বাই বাই।